हाय बंधुসকল बीडीए यूट्यूब चैनल आपनालोকক स्वागतम जनाइছো। আজি देवाली হয়তো বহুতে देवाली কিয় উদযাপন কৰে হেতু নাজানিবও পাৰে, কিন্তু মই জনাত देवाली এইটো কাৰণেই পালন কৰা হয় যে আজি रामचंद्र आमार निजर गृहराज्यলৈ বুলি प्रवेश करे। 14 বছৰ বনবাসৰ পিছত रामचंद्रই निजर गृहराज्यলৈ বুলি प्रवेश करे। रजा दशरथ তেওঁৰ पिता আছিল। रजा दशरथৰ तीनजनी पत्नी আছিল আৰু तीनजनी पत्नी ভিতৰত কৈকেয়ীক रजा दशरथे দুটা বৰদান দিম বুলি কথা দিয়া আছিল আৰু সেই দুটা বৰদানৰ কাৰণে সেই দুটা বৰদান যেতিয়া কৈকেয়ীয়ে ৰজাক খুজিলে আৰু সেই দুটা বৰদানেই আছিল ৰামক 14 বছৰ বনবাস দিব লাগে আৰু কৈকেয়ীৰ পুত্ৰ ভৰতক राजसिंहासन দিব লাগে বুলি रजा दशरथक দুটা বৰ মাগিলে। रजा दशरथ অবাক হৈ পুত্ৰৰ দুখত আৰু পত্নীৰ বৰদান দিবৰ কাৰণে মান্তি হ'বলগীয়া হ'ল আৰু যেতিয়া সেই বৰদানটো দি দিলে তেতিয়া ৰাম 14 বছৰ কাৰণে বনবাস গুচি গ'ল আৰু ভৰতক ৰজা পাতিবলৈ বুলি আদেশ দিয়া হ'ল। আৰু এইখিনি কোৱাৰ কিছুদিনৰ পিছতেই ৰজা দশৰথৰ মৃত্যু হ'ল আৰু পিছত ৰামচন্দ্ৰই 14 বছৰ বহুতখিনি কষ্টৰ দুখ কষ্টৰ মাজত বহুতখিনি কঠিনাই दिन पार কৰাৰ পিছত 14 বছৰ বনবাস খটাৰ পিছত আজি দিনটোত আমাৰ ৰামচন্দ্ৰ ভগৱান ৰামচন্দ্ৰ গৃহৰাজ্যলৈ অযোধ্যালৈ বুলি প্ৰৱেশ কৰে আৰু অযোধ্যাবাসী বহুত সুখী হৈ মানে আজিৰ দিনটো ধুমধাৰাকাৰে ৰামক আদৰে আৰু আজিৰ দিনটো বা এই দিনটোত সদা সকলোৱে ফূৰ্তি কৰে আৰু যেতিয়া নেকি ভগৱান ৰামচন্দ্ৰ ঘৰত আহিছে নিজৰ গৃহ ৰাজ্যত আহিছে ফূৰ্তিটো নিশ্চয় কৰিবই সবে। তো আমিও সেই কাৰণে ফূৰ্তি কৰিও আৰু তাৰ কাৰণে আপোনালোকক ইয়া মিঠাই সকলো লোকে আজি দীপাৱলী শুভকামনা থাকিল। হ্যাপি দীপাৱলী সকলো লোকে। আৰু ভিডিওটো কেনেকুৱা লাগিলে চাবলৈ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ ভিডিওটো চাইছে আগলৈকে ভিডিও পাই থাকিবৰ কাৰণে সাবস্ক্ৰাইব কৰি দিব। সকলোকে বলো ৰামচন্দ্ৰ কি